कुछ ना कुछ कर रहे हैं। आप लोग भी उधर थोड़ा सा चाइना के ऐप को डिलीट करो यार, बाइकआउट करो उनका। বন্ধুসকল অলপ সময় আগতে এটা ভিডিঅ' পাইছিলোঁ যিটো ভিডিঅ' দেখাৰ পিছত একেবাৰে চকুলো বৈ যাব ধৰিছিলে। অতি দুখ লগা হয় ভিডিঅ'টো। এজন আমাৰ চীনৰ সীমান্তৰ পৰা আমাৰ দেশৰ সীমান্তৰ পৰা এজন জোৱানে অনুৰোধ কৰিছে যে টিকটকটো বন্ধ কৰিব লাগে, আমাৰ যিবিলাক চীনৰ দ্বাৰা নিৰ্মিত বস্তু আছে সকলোবিলাক ত্যাগ কৰিব লাগে। অতি দুখিতভাৱে কৈছে, কাৰণ তেখেতলোকে ভোকে পিয়াহে নিজৰ পৰিয়াল এৰি নিজৰ ল'ৰা ছোৱালী এৰি সকলোবিলাক ত্যাগ কৰি আমাৰ দেশক সুৰক্ষা দিছে। তেখেতে অনুভৱ কৰিছে যে আমি বহুত সুখী হৈ আছোঁ, কিন্তু সিহঁতে দেশৰ সীমান্তত গৈ বৰ্তমান দেশক সুৰক্ষা দি আছে আৰু আমাৰ কাৰণে কাম কৰি আছে। বন্ধুসকল, তথাপিও সেই জোৱানজনে আমাক সুৰক্ষা দি এটা অনুৰোধ কৰিছে যাতে আমি সদায় সুৰক্ষিত হৈ থাকোঁ। তাকে আশা কৰি, তাকে কামনা কৰি সেই জোৱানজনে এটা অনুৰোধ কৰিছে। গতিকে বন্ধুসকল, ভিডিঅ'টো চাওক। মই আগবঢ়াইছোঁ ভিডিঅ'টো, তাৰপিছত আপোনালোকে নিজৰ সিদ্ধান্তটো ল'ব। মই জাষ্ট ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ, ভিডিঅ'টো শেষলৈকে চাব। हाय फ्रेंड्स, हम लोग जा रहे हैं चाइना बॉर्डर पालीन कोलोरियांग, और रोड जो है वो नहीं है, फिर भी इन रोडों के सहारे हमें वहाँ तक पहुँचना है, क्योंकि एक जगह पर आने के बाद में रोड ख़त्म हो जाती है, उसके बाद में ऐसे ही पहाड़ों के बीच में से हमें जाना होता है। और ये हमारा ट्रक है जिससे हम लोग जा रहे हैं। तो बढ़िया है, आप उधर मस्त रहिए, हम लोग इधर देश के लिए कुछ ना कुछ कर रहे हैं। आप लोग भी उधर थोड़ा सा चाइना के ऐप को डिलीट करो यार, बाइकआउट करो उनका, और उनके प्रोडक्ट्स को भी बाइकआउट करो यार। मतलब कि हम लोग इधर देशभक्ति जगाओ अपने दिल में, हम लोग भी देशभक्त की तरह यहाँ पे हैं। इतनी टफेस्ट प्लेस पे हम लोग ड्यूटीज़ कर रहे हैं। आप घर में रह के उंगलियों से तो उसको बाइकआउट कर सकते हो ना, तो करो यार, अच्छा लगेगा हमको भी, हमारी भी हेल्प होगी। बाय। বন্ধুসকল, আচলতে বুজি নাপাওঁ এইবিলাক কি চলি আছে, কি হৈ আছে। যিটো সময়ত চৰকাৰেও কয় যে যিবিলাক চীনৰ দ্বাৰা নিৰ্মিত বস্তু আৰু চীনৰ দ্বাৰা নিৰ্মিত এপছবিলাক ত্যাগ কৰিব লাগে, সেইটো সময়তে আজি আমাৰ ভাৰত চৰকাৰে টিকটকত এটা নতুন একাউণ্ট খুলিছে, টিকটকৰ একাউণ্ট খুলিছে, অফিচিয়েল একাউণ্ট খুলিছে। আৰু সেইটো সময়তে আকৌ সিহঁতে কয় যে সিহঁতেই খোলে, টিকটক একাউণ্ট খোলে, আৰু সিহঁতে কয় যে চীনৰ দ্বাৰা নিৰ্মিত বস্তুবিলাক আমি ত্যাগ কৰিব লাগে, এপছবিলাক ডিলিট কৰিব লাগে। এইবিলাক আচলতে কি, এইবিলাক একো বুজি নাপাওঁ। এইবিলাক কি চলি আছে বৰ্তমান সময়ত, মানে একো বুজিবলৈ প্ৰব্লেম হৈ যায় মানে। আৰু বন্ধুসকল, সঁচাকৈ দুখ লগা, এতিয়া সিহঁতে ভাৰতীয় সেনাবিলাকে নিজৰ মা দেউতা, পৰিয়াল, ল'ৰা ছোৱালী সকলোবিলাক এৰি, সকলোবিলাক ত্যাগ কৰি, নিজৰ জীৱনটোকো তুচ্ছ কৰি সিহঁতে আমাক পহৰা দি আছে, আমাক সুৰক্ষা দিছে। সকলো ত্যাগ কৰিছে সিহঁতে, এই সংসাৰখন ত্যাগ কৰিছে, নিজৰ সমাজ ত্যাগ কৰিছে। কিন্তু আমি সিহঁতৰ কাৰণে আজি এটা এপছ ত্যাগ কৰিব নোৱাৰোঁ, আমি টিকটকটো ডিলিট কৰিব নোৱাৰোঁ। আচলতে বুজি নাপাওঁ। তেওঁলোকে আমাৰ কাৰণে সকলোবিলাক ত্যাগ কৰিছে, কিন্তু আমি সিহঁতৰ কাৰণে কি ত্যাগ কৰিছোঁ? আমিতো একোটা ত্যাগ কৰা নাই ন। ভালকৈ খাইছোঁ আৰু অকল শুইছোঁ, তাৰ বাহিৰে একো কৰা নাই। আৰু আমি সিহঁতৰ কাৰণে ত্যাগ কেতিয়াও কৰিব নোৱাৰোঁ, কাৰণ আমি সকলোবিলাক স্বাৰ্থপৰ। আমি সকলোৱে অকল নিজৰ কথা ভাবোঁ, আমাৰ দেশৰ কথা ভবাৰ কোনো সময় নাই। আমি বেলেগৰ কথা ভাবিবলৈ কোনো সময় নাই আমাৰ। আমি জাষ্ট নিজৰ কথা ভাবোঁ, মাত্ৰ নিজৰ কথা ভাবিবলৈ আমাৰ সময় আছে। সিহঁতে সকলোবিলাক ত্যাগ কৰিছে দেশৰ কাৰণে, আমাৰ কাৰণে সকলোবিলাক ত্যাগ কৰিছে, কিন্তু আমি সিহঁতৰ কাৰণে ত্যাগ কৰিবলৈ আমাৰ ওচৰত একো নাই। আজি সিহঁতৰ কাৰণে ত্যাগ কৰিবলৈ আমাৰ টিকটকটো আমাৰ প্ৰধান সম্পত্তি, আমাৰ পিতৃ সম্পত্তি হৈ পৰিছে, আমাৰ টিকটকটো পৈতৃক সম্পত্তি হৈ পৰিছে টিকটকটো। গতিকে আমি সিহঁতৰ কাৰণে আজি টিকটকটো ত্যাগ কৰিব নোৱাৰোঁ, আমি চীনৰ দ্বাৰা নিৰ্মিত বস্তুবিলাক ত্যাগ কৰিব নোৱাৰোঁ, কাৰণ আমাৰ সেইবিলাক পৈতৃক সম্পত্তি যে, সেইটো কাৰণে আমি ত্যাগ কৰিব নোৱাৰোঁ। আমি মাছ মাংস এসাঁজ খাই শুইছোঁ, জিৰাইছোঁ, ৰং তামাচা কৰিছোঁ, কিন্তু সিহঁতে আজি ভোকে লঘোণে, ৰ'দে বৰষুণে আমাৰ কাৰণে ত্যাগ কৰিছে, আমাক সুৰক্ষা দিছে, কিন্তু আমি ঘৰতে নাকত তেল দি শুই আছোঁ।
আৰু সিহঁতৰ দেশৰ প্ৰতি থকা যি ত্যাগ, যি আন্তৰিকতা, যিটো আৱেগ অনুভূতি আছে, আচলতে আমি চেলিউট কৰিব লাগে, সিহঁতক চেলিউট কৰিব লাগে। কিন্তু আমি সিহঁতক সন্মান নকৰোঁ, আমি সিহঁতক ৰেচপেক্ট কৰিব নাজানো একেবাৰে। কিয় আমাৰ মানসিকতা কিয় এনেকুৱা ধৰণৰ আমি বুজি নাপাওঁ। আচলতে যিবিলাকে নিজৰ জীৱনটোকো ত্যাগ কৰিছে, আজি বহুত শ্বহীদ হৈছে দেশৰ কাৰণে, কিন্তু আমি সিহঁতে দেশৰ কাৰণে নিজৰ জীৱন ত্যাগ কৰিছে, নিজৰ সংসাৰ ত্যাগ কৰিছে, কিন্তু আমি সিহঁতৰ কাৰণে আজি এটা সাধাৰণ বস্তু ত্যাগ কৰিব নোৱাৰোঁ। আমিবিলাকে এটা সাধাৰণ বস্তু ত্যাগ কৰিব নোৱাৰোঁ, যিটো বস্তুক লৈ আমি ৰং তামাচা কৰোঁ, যিটো বস্তুক আমি বেছি গুৰুত্ব দিওঁ, বৰ্তমান বেছি গুৰুত্ব দি আছোঁ, সেইবিলাক বস্তু আমি ত্যাগ কৰিব নোৱাৰোঁ সিহঁতৰ কাৰণে। আচলতে এয়াই আমাৰ মানসিকতা, এয়াই আমাৰ চিন্তাধাৰা, আৰু এয়াই আমাৰ দেশৰ সুস্থ নাগৰিক, এয়াই আমাৰ ভাৰতৰ নাগৰিক, যিয়ে দেশ প্ৰেম কৰিব নাজানে, যিয়ে নিজ দেশৰ সেনাবিলাকক, সৈন্যবাহিনীক সন্মান কৰিব নাজানে, চেলুট দিব নাজানে সিহঁতক, এয়াই আমাৰ ভাৰতৰ নাগৰিক। বন্ধুসকল, মোৰ এটা বিশেষ অনুৰোধ, সিহঁতৰ যিটো আৱেগ, আন্তৰিকতা, দেশৰ প্ৰতি থকা শ্ৰদ্ধা ভক্তি আৰু আমাৰ প্ৰতি থকা মৰম, ভাতৃত্ববোধ, এইবিলাক চাই, এইবিলাক অলপ বিচাৰ বিবেচনা কৰি আপোনালোকে প্লিজ টিকটকটো ডিলিট কৰক, আৰু যিবিলাক চীনৰ দ্বাৰা নিৰ্মিত বস্তু আছে সকলোবিলাক ত্যাগ কৰক। এবাৰ ভাবক, এবাৰ সুস্থিৰ চিন্তাধাৰাই ভাবক, সকলোৱে ভাবক, তেতিয়া বুজি পাব কিবা এটা। নহ'লে এনেদৰে আমি যদি উপলুঙা কৰি থাকোঁ প্ৰতিটো ক্ষেত্ৰত, আমাৰ নিজৰ মাজতে যদি বিতৰ্ক কৰোঁ, সমালোচনা কৰি থাকোঁ, তেন্তে আমাৰ দেশৰ সমস্যা সমাধান নহয়। মোৰ শেষ অনুৰোধ, আপোনালোকৰ সিদ্ধান্ত, আপোনালোকে নিজে সিদ্ধান্ত ল'ব, কাৰণ আপোনালোকতো বেছিভাগেই শিক্ষিত, বৰ্তমান সময়তো বহুতেই শিক্ষিত মানুহ আছে, গতিকে ভাবি চাবলৈ হ'ল আৰু নিজৰ সিদ্ধান্ত নিজে ল'ব। কিন্তু মোৰ এটা অনুৰোধ, আমাৰ দেশৰ যিবিলাক সেনা আছে সকলোকে সন্মান কৰক, দেশক সন্মান কৰক, শ্ৰদ্ধা কৰক, তেতিয়া আমি সদায় আগবাঢ়ি যাব পাৰিম, আমাৰ দেশ সদায় আগবাঢ়ি যাব, এয়াই মোৰ অনুৰোধ।